তাই তিতি থকা চুলিখিনিৰ পৰা পানীবোৰ আঁতৰাই মন্দিৰৰ চিৰিত লাহে লাহে উঠিবলৈ ধৰিলে। তাই চকুকেইটা ৰঙা হৈ আছিল। তাৰ কাৰণ হ'ল তাই যোৱা এসপ্তাহৰ পৰা ভালদৰে শুবই পৰা নাছিলে। শুবনো কেনেকৈ, কাৰণ তাই এজনী ভাল পত্নী আছিল আৰু তাই নিজৰ গিয়েকক বহুত মৰম কৰিছিল আৰু বহুত ভাল পাইছিল। সেইজনেই হৈছে তাইৰ জীৱন সংগী ললিত, যিজনক তাই ভাল পাই বিয়া হৈছিল। ঘৰৰ মানুহে নামানাৰ পাছতো সিহঁতে ইজনে সিজনক ভাল পাই বিয়াত সোমাইছিল আৰু সি হাস্পতালত ভৰ্তি আছে। যোৱাৰ সপ্তাহত ললিতৰ বহুত জোৰকৈ পেটৰ বিষৰ কাৰণে হাস্পতালত ভৰ্তি হ'ব লগা হ'ল আৰু ডক্টৰে কিছুমান টেষ্ট কৰাৰ পাছত ক'লে যে তাৰ কেঞ্চাৰ হৈছে। আৰু সেইটো শুনিয়েই তাই কাণখনত যেন বিশ্বাসেই হোৱা নাই। কোৱাততো তাই নিজৰ মানুহজনক বহুতেই সান্তনা দি আছে, কিন্তু ভিতৰি ভিতৰি তাই হিয়াখন যেন ভাঙি পৰিছে। যেতিয়াই তাই হস্পিটেলত ডক্টৰজনক দেখিছিলে তাই বহুত খং উঠিছিলে ডক্টৰজনৰ ওপৰত, আৰু তাইক ডক্টৰজন যেন জমদূতৰ নিচিনা লাগিছিল। ফালৰ পৰা পইচা যোগাৰ কৰিব পৰা নাই। তাই আকৌ আজি মন্দিৰ গৈ আছিল, কিন্তু মনত একদম ফূৰ্তি নাই। ইয়াৰ আগতে তাই মন্দিৰলৈ যোৱাৰ কথা শুনিয়েই বহুত সুখী হৈ গৈছিল, কিন্তু তাইৰ এতিয়া লাজ সাৰথি এজনেই আছে, শিৱ শম্ভু ভোলেনাথ। তাই শিৱ বাবা আৰু পাৰ্বতী মাৰ মূৰ্তিৰ সন্মুখত হাত জোৰ কৰি পেলাই সোধে, মা তুমি মোৰ কোষ খালী ৰাখিলা, তথাপিও মই কেতিয়াও তোমাক প্ৰশ্ন নকৰিলোঁ। ভাবিলোঁ মোৰ কপালতেই সন্তানৰ সুখ নাই, এই বুলি ভাবিয়েই মই সুখী থাকিলোঁ। তাৰ পাছত শিৱ বাবাৰ ফালে মুখ কৰি পেলাই সুধিবলৈ ল'লে, হে মহাদেৱ, মোক দুখীয়া বনালা, তথাপিও মোৰ অকণো দুখ নাই। নিজেই জীৱন নিৰ্বাহ কৰিব পৰাকৈ সৰু সুৰাকৈ কমাই আমি বহুত সুখী, কিন্তু মোৰ জীৱন সংগীক মোৰ পৰা যে আঁতৰাই নিবা সেইটো মই ভবাই নাছিলোঁ। চকুৰ পৰা ওলাই অহা চকু পানীবোৰ মুচি ললিতা তাতে বহি গৈছিল, হাত জোৰ কৰি, হে মহাদেৱ, হে পাৰ্বতী মা, চাৰিও চাইডেচোন অন্ধকাৰেই অন্ধকাৰ হৈ আছে, মোক পোহৰ দেখুওৱা মা, মোক পোহৰ দেখুওৱা। ললিতা একদম হতাশাৰ হৈ গ'ল আৰু তাই মন্দিৰৰ পৰা বাহিৰলৈ ওলাওঁতেই নন্দীগৰুৰ মূৰ্তিটো সন্মুখত ৰৈ দিলে আৰু ক'লে যে আপোনাৰ কাণত কোৱা বা কিবা বিচাৰিলে সকলোবোৰ আপুনি সফল কৰি দিয়ে, কিন্তু আজি আপুনি মোৰ মনোকামনা পূৰণ কৰিব? আজি মোক মোৰ জীৱন সংগীৰ লগত জীয়াই থাকিবলৈ আকৌ এটা সুবিধা দিব? আজি ডক্টৰে মোক ললিতৰ অপাৰেশ্যনৰ তাৰিখ দিব, মোক তাৰ সুস্থ শৰীৰৰ বৰদান দিব। মন্দিৰৰ পৰা ললিতাই চিধা হস্পিটেল পালেগৈ। তেতিয়াই তাই ডক্টৰৰ কেবিন পালেগৈ আৰু ডক্টৰে তাইক দেখি ক'লে চৰি, আৰু গীতাৰ মাথাত ঘাম ওলাই পৰে, কি কৰোঁ কি নকৰোঁ লাগে। আৰু কাণু কাণু হওঁতেই ডক্টৰে ক'লে যে ভয় কৰিব নালাগে, ললিত সুস্থ আছে আৰু তেখেতৰ কেঞ্চাৰ হোৱা নাই। আৰু মই আচলতে আপোনাক এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ মানুহজন ঠিকেই আছে, আচলতে ভুলটো মোৰেই। তেখেতৰ নামৰ আৰু এজন পেচেণ্ট ইয়াত আছিলে, যিজন পেচেণ্টৰ ফাইলটো আপোনাৰ মানুহজনৰ লগত সাল সলনি হৈ গ'ল। সেইকাৰণে হয় যে ললিতৰ কি হৈছেনো? ললিতৰ একো হোৱা নাই, ললিতৰ টিউমাৰ হৈছে পেটত, যিটো অপাৰেশ্যন কৰিলে ঠিক হৈ যাব, ইমান চিন্তা কৰিবলগীয়া কথা নাই। ভুলটো যিহেতু মোৰেই, এইটোতো এটা আনলিগেল কাম কৰিছোঁ মই, গতিকে মোক ক্ষমা কৰি দিব আৰু মই মোৰ পশ্চাতাপৰ কাৰণে ললিতৰ যিখিনি ট্ৰিটমেণ্ট হ'ব সেই গোটেইখিনি ট্ৰিটমেণ্ট মই মোৰ ফালৰ পৰা কৰাই দিম। আৰু কথাটো শুনিয়েই ললিতা এনেকুৱা লাগিলে যেন তাই তাতেই চিঞৰ মাৰি উঠিব আৰু বহুত জোৰকৈ কান্দিব, কাৰণ তাই ইমান ফূৰ্তিত মনৰ হাঁহি যিবিলাক ভাল লগা ভাল বহুত বেছি ভাল লাগিলে মানুহে সেই সুখত কান্দিব বিচাৰে, তেনেধৰণে তাই কান্দিব। হঠাৎ তাই ডক্টৰজনক যেন এনেকুৱা অনুভৱ কৰিলে যেন সেইজন ডক্টৰ নহয়, যেন সেইজন স্বয়ং শিৱ বাবা। তাৰ পাছত ডক্টৰজনে হাত জোৰ কৰি তাইৰ আগত মাফি খুজিলে আৰু ডক্টৰজন বাহিৰলৈ ওলাই গ'ল। বন্ধুসকল, আজি মোৰ কাহিনীটো ইমানতে সমাপ্ত কৰিলোঁ, আৰু আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব, লগতে কমেণ্টত জনাব কেনেকুৱা পালে, আৰু এনেকুৱাই ধৰণৰ কাহিনীবোৰ শুনি থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় ভাৰত।